আপোনালোকৰ খবৰ কেনে? মোৰ খবৰ একদম ভালে। তো হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ভাৰ্গৱ ব্লগ। তো আপোনালোকে চাইছে ভাৰ্গৱ ব্লগৰ ইউটিউব চেনেল। আৰু এতিয়া যাব ওলাইছোঁ MKৰ কাষত, মানে ৰবৰৰ বাগান আছে, তাতে আমি যাম। আৰু মোৰ লগত আছে এইটো ৰাতুলে গাড়ীত বহি আছে। তো এতিয়া ভিডিঅ'টো ব'লক আৰম্ভ কৰোঁ। তো গাইজ ফাইনেলি আমি আহি পালোঁ ৰবৰৰ বাগান। আৰু এইফালে চাওক, এয়া কি ধুনীয়া প্লেচ। এইফালে চাওক, এইফালে আছে। আমি ওপৰত যাম এতিয়া। এইটো ৰাস্তা ওপৰত বেলেগ ওপৰত সেইটো এই চাওক, আমি ওপৰত উঠি আছোঁ এতিয়া। এই চাওক, বোলে মানে এইবোৰে হৈছে ৰবৰ। ইয়াতে মানে কাটি থৈ দিছে এইবোৰ। এইফালে চাওক আৰু ওপৰত যাম। এইবোৰ চাওক, এই সিফালে চাওক আৰু ওপৰত যাব পাৰি। এই চাওক। তো গাইজ আপোনালোকে দেখিছে, মই অলপতে দেখুৱালোঁ। আৰু ইফালে আছে চাওক, এইবোৰ এই সিফালে আছে, মানে সিফালে যাব নোৱাৰি। ৰাস্তা আছে বহুত। আৰু ইফালে কি ধুনীয়া প্লেচ চাওক, এইখন পাহাৰ চাওক, দেখিছে? মানে ইয়াতে এনেকৈ কাটাৰ পিছত ইফালেদি বাগৰি আহি ইয়াতে মানে কিবা এটা থৈ দিয়ে, তাতে মানে জমা হয়, তাৰপিছত উঠাই লৈ যায়। আৰু এইডাল চাওক, এইডাল ডাঙৰ, এনেকৈ চাওক, ইফালে এনেকৈ থৈ দিয়ে। এই বহুত কাটিছে। এইবোৰ চাওক, মানে ৰাস্তা নাই এনেকৈ যাবলৈ, সেইকাৰণে আপোনালোকক মানে ভালকৈ দেখুৱাব পৰা নাই। এই ওপৰত যাব খুজিছিলোঁ, বহুত খৰচ আৰু ভয়ো লাগে অলপ, সেই হৈছে এনেই। কিন্তু এই প্লেচটো ধুনীয়া প্লেচ চাওক। আমি সেইখন পাহাৰত যাব খুজিছিলোঁ, কিন্তু ৰাস্তাটো নাই। তো গাইজ চাওক, ইফালে চাওক, এইবোৰ গাছ এনেকৈ কাটি থৈ দিছে। মানে এই চাওক, এইবোৰ ঘৰবোৰক চাওকচোন, ঘৰবোৰ কেনেকুৱা হৈছে। এইফালে চাওক, ঘৰৰ অৱস্থা ভয় লাগে মানে যাবলৈ। এইফালে আৰু মই মাজত আছোঁ, অলপ ওপৰত যাওঁ। আৰু এইফালে অলপ ওপৰত যাই দেখুৱাই আছোঁ, চাব। এইবোৰ গাছ, এইটো গম পাইছেনে? এইটো কি মানে, ইয়াতে সেইটো বস্তু থয়, ইয়াৰ পৰা পৰি ইয়াত মানে ভৰ্তি হৈ যায়, তাৰপিছত লৈ যায়। চাওক, এইয়া ওপৰফালে চাওক, ইফালে যাব নোৱাৰি, মানে বহুত জংঘল আছে। এই ওপৰফালে চাওক, এইবিলাক চাওক, এইবোৰ গাছেই আছে। বহুত গাছ আছে। এইবোৰ মানে এনেকৈ কাটি থৈ দিছে, আৰু এনেকৈ কাটি থৈ দিছে। এইটো হৈছে বনোৱা ৰবৰ। আমি যোনটো কাঠ পেঞ্চিল আৰু সেইটো দি বনাওঁ, সেইটো ৰবৰ। ৰবৰ। ঘৰবোৰ চাওকচোন কেনেকুৱা হৈছে। আৰু এইটো হৈছে কুঁৱা, মানে এইটো গুৱাহাটীত থাকে। এই সেইডাল ৰছী কিয় থৈ দিছে? সেইটো চাবা। বেছি দ নহয় গাইজ। এইটো কি আৰু কি আছে ইয়াত? একো নাই। কি এইটো লাগিলা? আচ্ছা, পাহাৰৰ পৰা বাগৰি আহিছে বোলে। ৰাতিলৈ মানে গম পাইছে আৰু পাহাৰৰ পৰা বাগৰি অহা বুলি। তলৰ পৰা চাবা দেই, হৈছিল পৰবা। আৰু গাছ মই উঠিছোঁ, চাওক, এই সেইটো শিলত আমি যাম। ইয়াত আছোঁ। এই ৰাতিলৈ পূৰা চেল্ফি মাৰি আছে। ৰাতিলৈ মাৰি থাকা।
এইটো চাওক ঘৰ, এইটো ঘৰ বেছি দিন হোৱা নাই কিন্তু বনাবলৈ চাওক, কিন্তু এনেই পেলাই থৈ দিছে। তাকে মোক দিলেই ভাল আছিল ন। হয় নেকি? এই চাওক গাছৰ বাকলি চাওক, গাছৰ বাকলি কেনেকুৱা হৈ গৈছে, মানে শুকাই কিনে সৰি কিনে একদম সেই হৈ গৈছে সেইবিলাক গাছ। এই বাপৰে ওপৰৰ ফালে চাওক, গোটেই পাত, গোটেই মানে গাছৰ বাকলি গোটেই নোহোৱা হৈ গৈছে এই সেইডাল গাছ। আৰু এই সেইখন চাওক পাহাৰ, সেইখন পাহাৰ, এই এইফালে বহুত জংঘল, নহ'লে গলোৱে হয়। আৰু এইডাল গাছ চাওক কেনেকুৱা হৈ গৈছে ইয়া, চাওক ওপৰৰ ফালে চাব কেনেকুৱা হৈছে, এই চাওক কেনেকুৱা হৈছে একেবাৰে। তো গাইজ দেখাই পালে চাওক, ওপৰৰ পৰা অলপমান দেখুৱাই দিছোঁ, এনেকুৱা গাছবোৰ এনেকুৱা হৈছে। মানে আমি ক'ত আছোঁ জানে, ওপৰত আছোঁ, একদম ওপৰত, মানে বেছি ওপৰতো নহয় কিন্তু ওপৰত আছোঁ। এই চাওক এইবোৰ শিল, আমি ইয়াত আছোঁ, এইটো বোম ডাঙৰ শিল, কিন্তু বোম ডাঙৰ শিল। তো গাইজ দেখাই পালে, আৰু গধূলি হৈছে, আমি যাব লাগিব অলপ, ঘৰটো মানে দূৰতে আছে, তো যাব লাগিব এতিয়া। এইটো জোতা লাগব নেকি? জোতা এই চাওক কি ধুনীয়া জোতা, বোকাত বঢ়িয়া হ'ব। তো গাইজ আমাৰ ভিডিঅ'টো শেষ কৰিলোঁ। তো চাই কিনে যদি ভাল পাইছে কমেণ্ট কৰি জনাব, আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি নকৰাকৈ নাযাব কিন্তু দেই। তো আজিলৈ এৰিলোঁ, বাই বাই, জয় আই অসম।